হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে নাই বাৰু, অকণমান চৰ্দি জ্বৰ হৈ আছে। তেনেকৈ ভাবিলোঁ আজি আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহোঁ, কাৰণ যিহেতু বহুদিন ভিডিঅ' আপলোড কৰা হোৱা নাই, গৰমটো কেনেকুৱা আপোনালোকে দেখিছে, তেনেকৈ ভিডিঅ' বনোৱা হোৱাই নাছিল। কিন্তু আজি ভাবিলোঁ গা বেয়া হ'লেও আজি ভিডিঅ' এটা বনামেই। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে, থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গমে পাইছে যে চাদৰৰ দহি কেনেকৈ গুঠে, মই আজি সেইটো দেখাম। আৰু যিসকলে চাদৰৰ দহি কেনেকৈ গুঠে সেইটো নাজানে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ', আৰু যিসকলে আগৰ পৰাই জানে তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে, কাৰণ ভাবিব পাৰে যে এইটোনো কি ডাঙৰ কথা। সেইকাৰণে মই কৈছোঁ যে যিসকলে নাজানে তেওঁলোকৰ কাৰণেহে এইটো ভিডিঅ', আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আৰম্ভ কৰোঁ। আৰু এয়া মই চাদৰখন উলিয়াই ল'লোঁ। দহি গুঠিবৰ কাৰণে কেঁচি এখন, সূতাৰ লেচা এটা, টাকুৰি এটা আৰু বেজী এটা লাগিব। কেঁচিখন যাতে ধাৰ হয় সেইটো মন কৰিব, কাৰণ তেতিয়া কাটিবলৈ বেছি সুবিধা হয়। আৰু যিখিনি গুঠিবৰ কাৰণে লাগে সূতা এনেকৈ উলিয়াই ল'লোঁ অলপ কমকৈ, সূতাৰ লেচাটো কাটি পেলাই, আৰু বাকী থকা সূতাখিনি এনেকৈ গাঁঠি দি ল'ব যাতে পিছত জঁট নালাগে। আৰু চাদৰখন যিহেতু মোৰ বগা হয়, ৰঙাৰে ফুল আছে, সেইকাৰণে মই ৰঙাৰে গুঠিম, আৰু আপোনালোকৰ কালাৰবিলাক মিলাই লৈ গুঠিব। আৰু মই এতিয়া আৰম্ভ কৰিলোঁ। আৰু কিছুমানে ইয়াতে এনেকৈ এটা বা দুটা গাঁঠি দি পেলাই গুঠে, কিন্তু মই 5টা গাঁঠি দিম, কাৰণ তেতিয়া যিটো দহি গুঠিম সেইটো জুমকাৰ নিচিনা ওলমি থাকে, আৰু ধুনীয়া যোনফালে কৰোঁ সোনফালে হালি যায়, দেখিবলৈ বহুত ধুনীয়া লগা হয়। আপোনালোকে এবাৰ কৰি চাব। আৰু এতিয়া মই সূতাখিনি দিলোঁ, দিয়াৰ পিছত এনেকৈ তাৰ মাজত যিখিনি আপোনালোকক দীঘল লাগে সিমানখিনি অনুযায়ী আপোনালোকে মাজত এনেকৈ গাঁঠি দি ল'ব, যাতে খুলি নাযায় সেইটো চাই পেলাই আপোনালোকে টানকৈ গাঁঠি ল'ব। তাৰপিছত আপোনালোকে চাই যাওক। তাৰপিছত এনেকৈ টানকৈ গাঁঠি দি পেলাই আপোনালোকক যিমানখিনি দীঘল লাগে সিমানখিনি চাই পেলাই আপোনালোকে ইয়াতে ধুনীয়াকৈ কাটি দিব। আৰু মই চুটিকৈ ৰাখিছোঁ, যিহেতু চাদৰখন ঘৰত পিন্ধা চাদৰ হয়, সেইকাৰণে মই বেছি ঘনকৈও দিয়া নাই আৰু বেছি দীঘলকৈও দিয়া নাই। আপোনালোকে নিজৰ পচন্দ অনুযায়ী ল'ব। আৰু মই এতিয়া দ্বিতীয়টো আৰম্ভ কৰিলোঁ, চাই যাওক। তাৰপিছত মোৰ কেইটামান গুঠা হোৱাৰ পিছত আপোনালোকক দেখালোঁ, দেখিবলৈ কেনেকুৱা হৈছে। আৰু তাৰপিছত বাকী থকাখিনিও গুঠিবলৈ আৰম্ভ কৰিলোঁ, চাই যাওক। আৰু পিছত যদি আপোনালোকে মণিৰ সৈতে কেনেকৈ দহি গুঠে জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু নেক্সট মই মণিৰ সৈতে কেনেকৈ দহি গুঠে আপোনালোকৰ আগত লৈ আহিম। আৰু মাজতে কওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু আপোনালোকেও ইয়াৰ পৰা কিবা উপকৃত হৈছে নে জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ যেতিয়া আপোনালোকে বিচৰা ধৰণৰ ভিডিঅ' মই দিব পাৰোঁ তেতিয়া আপোনালোকৰ তাতে ন'টিফিকেশ্যন যাব। এতিয়া মোৰ চাদৰখনৰ এটা ফাল কমপ্লিট হৈ গ'ল। যদি ভাল লাগিছে, ভাল লগা বুলি এটা কমেণ্ট কৰি জনাব।
আৰু এতিয়া চাদৰখনৰ দুয়োটা ফালে মই কমপ্লিট কৰিলোঁ, কিন্তু বাকী থকা ফালটো আপোনালোকক ভিডিঅ'ত দেখুওৱা নহ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।